হেল্ল' বন্ধুবৰ্গসকল, আজি মই পুৱাতে পালোহি গুৱাহাটী মহানগৰ। গুৱাহাটী মহানগৰলৈ আজিনো কিয় আহিছোঁ আৰু কাৰ লগত আহিছোঁ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এতিয়া গুৱাহাটীৰ উৰণীয়া সেতুৰ ওপৰেদি গৈ আছোঁ। আমি গৈ আছোঁ এতিয়া পোনপ্ৰথমতেই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ। কলাক্ষেত্ৰৰ পৰা আমি ক'লৈ যাম, কিনো কৰিম, আপোনালোকে চাই থাকিব কিন্তু ভিডিঅ'টো শেষলৈকে দেই। গুড মৰ্ণিংটো হ'ল আমাৰ গুৱাহাটীতে, আৰু এতিয়া আমি আহি পাই গ'লোহি কলাক্ষেত্ৰ আহি আৰু অলপ নিজৰ ফিলটো হয়, কাৰণ আমি যিহেতু আগতে থাকি গৈছোঁ। এইফালে আমাক যিজন দাদাই লৈ আহিছে তেখেতে বোলে কাইলৈ আমাক ফুৰাবলৈ লৈ যাব শ্বিলং। তেখেতে কোৱাহে কথা কিন্তু দেই, আৰু তেখেতে আমাক কৈছে তেখেতে বোলে সৰু হৈ থাকোঁতে কলাক্ষেত্ৰলৈ আহি পাইছিলে, এতিয়া আমাৰ লগতে আকৌ দ্বিতীয়বাৰৰ বাবে কলাক্ষেত্ৰ আহিছে। তেখেতে সোমাবলৈ প্ৰথমতে বহুত ভয় খাইছিলে, তথাপিও আমি লৈ আহিলোঁ। আৰু এয়া আমি বেগবিলাক নমাই দাদাজনক বাই বাই কৰিলোঁ। তো গ'ল ৰুমতে আমি ফ্ৰেছ হৈ মেলি এতিয়া ওলাই আহিলোঁ আমাৰ ব্ৰেকফাষ্ট কৰিবলৈ। ব্ৰেকফাষ্টত কি আছে, ধুনীয়া ছোৱালী আছে নে খানা আছে চাই থাকক, অকণমানো স্কিপ নকৰিব কিন্তু দেই। হেল্ল' এবছৰৰ আগতে এৰি যোৱা কেণ্টিনখনলৈ আকৌ আহিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ। ব্ৰেকফাষ্টতনো কি আছে জানিবলৈ আপোনালোকে চাই থাকক আৰু নোখোৱাকৈ ইয়াৰ মজা লওক। আৰু এইটো হৈছে আমাৰ কেণ্টিনৰ অকণমানি মৰম লগা ল'ৰাটো, আমাৰ মৌচুমীয়েও ভিডিঅ' কৰি লৈছে। এইফালে চাওক খাজানা। আৰু এইফালে আছে আমাৰ খোৱা বস্তু, কিনো আছে লাচ্ছি। অ' মাই গড, ৰাতিপুৱাই পালোঁ আমি বাবাজি কা ঠুল্লু। ৱেইট কৰোঁ, খাবলৈ ৱেইট কৰিব লাগিব, যিহেতু সিহঁতে ইমান ৰাতিপুৱা উঠিছেহে বনাই আছে। আমাৰ কাৰণেতো ইমান সোনকালে ৰেডি কৰিব নোৱাৰে, সেইবাবে অকণমান ৱেইট কৰিছোঁ, কথা পাতিছোঁ, পুৰণি স্মৃতিবিলাক সজীৱ কৰিছোঁ। তেতিয়ালৈকে আমাৰ আহি গ'ল খানা। এইফালে এয়া আহি গ'ল আমাৰ খানা, পুৰি, ঘুগুনি আৰু আচাৰৰ লগত ৰসমলাই আছে। মই ৰসমলাই নাখাওঁ যিহেতু, এই কাৰোবাকে বিটাব লাগিব। এতিয়া আমি খাই লওঁ, আপোনালোকে অকণমান চাই থাকক দেই। আমি খানা খাই ওলাই আহিলোঁ কলাক্ষেত্ৰৰ বাকৰিলৈ। অকণমান গেটৰ সন্মুখলৈ যাওঁ, চাওঁ পৰিৱেশটো কেনেকুৱা হৈ আছে, আৰু অলপ বেছিকৈ আমি পুৰণি স্মৃতিবিলাক সজীৱ কৰি ৰাখোঁ। আৰু এইফালে আমি বনাই আছোঁ ৰিলচ, ৰাণাদাই ধৰি আছে কেমেৰা, আৰু ৰিলচ বনাই ইয়াত মাৰি গ'লোঁ এভুমুকি, য'ত আছে আমাৰ অসমৰ সকলো জনগোষ্ঠীৰে সাজপাৰ পৰিধান কৰা পুতলাসমূহ, মৰম লগা পুতলাসমূহ। আপোনালোকে গুৱাহাটী কলাক্ষেত্ৰলৈ আহিলেই গম পাব, বা ইয়াৰ লগত কানেক্টিভ হৈ থাকিলেই গম পাব যে ইয়াত সকলো অসমত থকা সকলো জনগোষ্ঠীৰে কলাকৃষ্টিসমূহ, সংস্কৃতিসমূহ ইয়াত ধৰি ৰখা হয়। ইয়াত প্ৰতিদিনেই বুলি ক'ব পাৰি, প্ৰতিদিনে এটা জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শিত হয়, এটা জনগোষ্ঠীৰ মিটিংসমূহ হৈ থাকে। সকলো জনগোষ্ঠীৰ সাজপাৰসমূহ ইয়াত আছে। আমি আহিলে ইয়াত সোমাই থাকোঁ বাৰু, তথাপিও আজি এবাৰ চাই যাওঁ বোলো। তাৰপিছতে আমি ৰুমলৈ গ'লোঁ। ৰুমৰ পৰা গৈয়ে আমি ডকুমেণ্টসমূহ লৈ আহিলোঁ অফিচলৈ। অফিচত আমাৰ বাবে ৰৈ আছে পূৰ্ণিমা বাই, কাৰণ আমি ডকুমেণ্টসমূহ জমা দিব লাগে, আৰু ছাৰো ৰৈ আছে। সেইবাবে আমি ডকুমেণ্টসমূহ ছাবমিট কৰি আজিলৈ ভিডিঅ'টো সামৰিলোঁ। আজিলৈ বাই বাই, নেক্সট ভিডিঅ' আহি আছে, আপোনালোকে চাব বুলি আশা কৰোঁ।